এটা বিশেষ ভিডিঅ'টোত দেখা গৈছে মানুহৰ লানি নিচিগা ভিৰ। ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে। ভিডিঅ'টোত দৰ্শকৰ সংখ্যা ইতিমধ্যে মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে। ভিডিঅ'টো দেখি হয়তো আপোনাৰ মনতো প্ৰশ্নৰ উদ্ভৱ হৈছে যে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাইবা গৃহমন্ত্ৰী অমিত শ্বাহৰ ভিডিঅ' হয় এইটো, কিন্তু নহয়, তেনে নহয়। এয়া মোদী বা অমিত শ্বাহৰ ভিডিঅ' নহয়, এয়া সকলোৰে পৰিচিত হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱাইচিৰ ভিডিঅ'। ৰাজস্থানৰ এটা স্থানত আছাদুদ্দিন ওৱাইচিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল। তাত তেখেতৰ গুণমুগ্ধসকলে এনেদৰেই তেখেতক আদৰি নিছিল। আপোনালোকে দেখিবলৈ পাইছে যে ৰাস্তাৰ দুয়োকাষে তেখেতৰ গুণমুগ্ধসকলে শাৰী পাতি থিয় হৈ তেখেতক আদৰণি জনাইছে আৰু ৰাজপথ তথা খেলপথাৰ জনসমুদ্ৰলৈ ৰূপান্তৰিত হৈছে। সচৰাচৰ ক্ষমতাশীল নেতা মন্ত্ৰীৰ সভাত এনে পৰিৱেশ দেখিবলৈ পোৱা নাযায়, যি পৰিৱেশ আছাদুদ্দিন ওৱাইচিৰ সভাত দেখিবলৈ পোৱা গৈছে। বহুতে আকৌ আছাদুদ্দিন ওৱাইচিক সাম্প্ৰদায়িক বুলিহে কয়। এনে সঁচা অৰ্থত আমাৰ দেশত সাম্প্ৰদায়িক নেতা মন্ত্ৰীসকলক সমৰ্থন কৰা আৰু সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰাসকলক সাম্প্ৰদায়িক সজোৱাৰ প্ৰৱণতাই বিৰাজ কৰি আছে। চৰকাৰৰ ক্ষমতাত থাকি যিসকলে সাম্প্ৰদায়িক মন্তব্য দিয়ে সেইসকলক সমৰ্থন কৰা হয় আৰু আছাদুদ্দিন ওৱাইচিয়ে যেতিয়া সেইসকল নেতাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰোধিতা কৰে তেতিয়াই একাংশ লোকে আছাদুদ্দিন ওৱাইচিকহে সাম্প্ৰদায়িক বুলি চিঞৰ বাখৰ কৰে। আচলতে আছাদুদ্দিন ওৱাইচি এজন সাম্প্ৰদায়িক নেতা হয়নে? এই ভিডিঅ'টোৱে কি প্ৰমাণ কৰে? এজন সাম্প্ৰদায়িক মানুহৰ ইমান জনপ্ৰিয়তা থাকেনে? কি হিন্দু, কি মুছলিম, কি খ্ৰীষ্টান, কি জৈন, সকলোৰে ভাৱেই আছাদুদ্দিন ওৱাইচিয়ে মাত মাতি আহিছে। দেশৰ দলিত সম্প্ৰদায়ৰ ওপৰত যেতিয়া উচ্চবৰ্গৰ মানুহে নিৰ্যাতন চলায়, দেশৰ দৰিদ্ৰসকলৰ ওপৰত যেতিয়া সম্পদশালীয়ে নিৰ্যাতন চলায়, তেতিয়া কেৱল মাত্ৰ আছাদুদ্দিন ওৱাইচিহে সেই ভুক্তভোগীসকলৰ হৈ মাত মাতে। প্ৰকৃততে নিজৰ গৃহৰাজ্যৰ বাহিৰতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আছাদুদ্দিন ওৱাইচিৰ এনে এটা জনপ্ৰিয়তা আছে যিটো অইন নেতাসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। সঁচাকৈয়ে ৰাজনৈতিকভাৱেহে আছাদুদ্দিন ওৱাইচিক বাৰে বাৰে সাম্প্ৰদায়িক বুলি জগৰীয়া কৰা হয়, কিন্তু প্ৰকৃতপক্ষে সাধাৰণ জনতাই আছাদুদ্দিন ওৱাইচিক বহুত ভাল পায়। दलित भाई और बहनों, अपने दिलों से डर को निकालो। तुम क्यों डरते अशोक गहलोत से? तुम क्यों डरते नरेंद्र मोदी से? डर को निकालो। एक बार तुम डर और खौफ को निकाल कर बाजू फेंक दो। देखो तुम्हारे सामने कामयाबियां तुम्हारे कदम को चूमेगी। मैं ये तय कर चुका हूं कि अल्लाह ने मुझे जब यहां तक लेकर आया है तो मेरा काम यह है कि मैं मजलूमों की आवाज बनूं, उनकी तकालीफ को उठाऊं, आपके दिलों से डर को निकालो। डर को निकालो अपने दिलों से। मेरे मुसलमान भाइयों, मेरे दलित भाई और बहनों, अपने दिलों से डर को निकालो। तुम क्यों डरते अशोक गहलोत से? तुम क्यों डरते नरेंद्र मोदी से? डर को निकालो। एक बार तुम डर और खौफ को निकाल कर बाजू फेंक दो। देखो तुम्हारे सामने कामयाबियां तुम्हारे कदम को चूमेगी।